নমস্কাৰ ডক্টৰ স্মৃতি ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু এইটো সময়ত আমি সুস্থ আৰু ভাল থাকিবই লাগিব, নহয় জানো? বেমাৰ ৰোধ কৰা আৰু বেমাৰ নিজৰ ওচৰলৈ মাতি আনা এই দুইটা আমাৰ নিজৰ হাততে আছে। তাৰ এটা বেষ্ট এক্সাম্পল হ'ল COVID-19। গভৰ্ণমেণ্টে সদায় আমাক সকিয়নি দি আছে যে গাইডলাইনছবোৰ ফ'ল' কৰিব, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক, যদি বাহিৰত গৈছে হেণ্ড হাইজিন মেইনটেইন কৰক, যদি দৰকাৰ হৈছে তেতিয়াহে বাহিৰত যাব। যদি এইবোৰ ফ'ল' কৰে তেতিয়া কৰোণা ভাইৰাছে এটেক কৰিব নোৱাৰে, কিন্তু যদি এইবোৰ ফ'ল' নকৰে তেনেহ'লে ডেফিনেটলি কৰোণা ভাইৰাছে এটেক কৰিব। আৰু এইটো কেনেকুৱা মহামাৰী বেমাৰ আমি সকলোৱে জানো, টিভিত দেখিয়ে আছোঁ যে মানুহবোৰৰ কি অৱস্থা হৈছে। চ' নিজৰ হেল্থৰ ৰেছপনচিবিলিটিটো আমি নিজে ল'বই লাগিব। মই ডক্টৰ স্মৃতি, মই এজন ডেণ্টেলৰ মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট হয়। ডেণ্টেল এটা বহুত ভাষ্ট ছাবজেক্ট হয়, তাত আমি বহুত ধৰণৰ বেমাৰ চাওঁ, আৰম্ভ কৰি এটা দাঁতৰ বিষৰ পৰা একদম কেঞ্চাৰ বেমাৰলৈকে। তাৰে এটা বিশেষ বেমাৰৰ কথা আজি আমি পাতিম। কাৰণটো হ'ল যে বেমাৰটো আমাৰ ভাৰতবৰ্ষৰ লগতে বেলেগ ছাউথ এছিয়াই দেশ যেনেকৈ বাংলাদেশ হৈ গ'ল, নেপাল, ভূটান এইবোৰ বিশেষকৈ দেখা যায় কম্পেয়াৰ টু ইউৰোপিয়ান বা আমেৰিকান দেশৰ তুলনাত। এনেকুৱা নহয় যে এইবোৰ দেশত পোৱা নাযায়, তাতো পায়, বাট আমাৰ ছাউথ এছিয়াই দেশত এইটো বহুত বেছি। কাৰণটো কি জানেনে? আমাৰ ইয়াৰ মানুহবোৰে গুটকা, তামোল, চুপাৰী বহুত বেছি খায়। কিমান বেছি খায়, যোনে খায় তেওঁতো জানেই, আৰু যোনে নেখায় তেওঁ বেলেগক দেখিয়ে গম পাইছে কিমান খায়। ধুনীয়া ধুনীয়া টিভিত কমাৰ্চিয়েল এডছবোৰ দি থাকে মানুহক এট্ৰেক্ট কৰিবলৈ, এই বস্তুবোৰৰ মানে এট্ৰেক্ট কৰে মানুহবোৰক, আৰু মানুহবোৰে খাই থাকে আৰু কাৰণ গমেই নাপায় যে মানুহবোৰক এই বস্তুবোৰে কোনফালে ঠেলি লৈ গৈ আছে। এইবোৰ খালে কেঞ্চাৰ বেমাৰ হয়, এনেকুৱা বেমাৰ হয় যোনবোৰ কেঞ্চাৰলৈকে কনভাৰ্ট হৈ যায়, এনেকুৱা হয়, দেখা পোৱা গৈছে। চ' সেইকাৰণে যেতিয়া এইবোৰ খাব অলপমান সজাগ হওকচোন, কি খাইছে কি নাই খোৱা। বহুত ভাল বস্তু আছে সেইবোৰতো খাব পৰা যায়, কিয় এইবোৰ বেয়া বস্তু খাই কিনে ইমান কেঞ্চাৰ বেমাৰলৈকে যাব লাগে আমি? এই বেমাৰটো মাইকী মানুহৰ তাতো দেখা গৈছে, মতা মানুহৰ তাতো দেখা গৈছে। সৰু 14-15 বছৰীয়া ল'ৰাৰ পৰা আৰম্ভ কৰি বয়সীয়া লোকৰ তাতো এইটো দেখা গৈছে। চ' এইটো ইমানেই বেছি কমন হয়। চ' আমি ভিডিঅ'টোত আজি এইবোৰে চাম যে ইয়াৰ কি কি লক্ষণ হয়, ইয়াৰ ট্ৰিটমেণ্ট কি আছে নে নাই, কি আছে। চ' সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। গুটকা, তামোল আৰু চুপাৰী এইবোৰত এনেকুৱা ৰাসায়নিক বস্তু আছে নহয়, কেমিকেল ছাবষ্টেঞ্চ আছে নহয়, আমাৰ বডিৰ কাৰণে বহুত বেয়া। তাত কাৰ্চিনোজেন্স থাকে। কাৰ্চিনোজেন্স মানে এনেকুৱা বস্তু যোনবোৰে আমাৰ ভিতৰত গৈ, শৰীৰৰ ভিতৰত গৈ কিনে আমাৰ কিছুমান জিন্স আছে, প্ৰ'ট'অংক জিন্স বুলি, সেই জিন্সবোৰক এক্টিভেট কৰি দিয়ে। কৰি দিলে কি হয়, আমাৰ বডিত কেঞ্চাৰ হোৱা ষ্টাৰ্ট হৈ যায়। তো এইটো ইমানেই বেছি বেয়া বেমাৰ হয়, চ' কিন্তু তেওঁ মানুহে খাই থাকে। এই বেমাৰটোৰ নাম OSMF বুলি কোৱা হয়, মানে অ'ৰেল ছাবমিউকাছ ফাইব্ৰ'ছিছ, যোনটো ইয়াৰ মেডিকেল টাৰ্ম হয়। কিন্তু যদি মই আপোনাক একদম চিম্পলি ভাষাত বুজাই দিওঁ তেনে এইটো বেমাৰ আমাৰ নৰ্মেল স্কিনবোৰ চাওকচোন কিমান কোমল হয়, কিন্তু এই বেমাৰটো হ'লে এই স্কিনবোৰ টাইট হৈ যায়, একদম মুখ খুলিব নোৱাৰে, লাহে লাহে মাউথ অ'পেনিংটো কমি আহে। কমি গ'লে মানুহে ভালকৈ খাব নোৱাৰে, নিউট্ৰিশ্যনটো ডাউন হৈ যায়, তেতিয়া আৰু বেলেগ বেলেগ বেমাৰ দেখা পোৱা যায়। ইয়াৰ কেইবাটাও লক্ষণ আছে, যেনেকৈ মানুহৰ এই মোক আগতে ক'লোঁ যে গালবোৰ লাহে লাহে টাইট হৈ গ'লে একদম সোমাই যায়, সোমাই গ'লে এনেকৈ ফুলাব দিগদাৰ হয়, বেলুন ফুলাব নোৱাৰে। আৰু এইবোৰ যোনবোৰ হাদ্দিবোৰ, ইয়াত যোনবোৰ হাদ্দি আছে সেই হাদ্দিবোৰ লাহে লাহে একদম প্ৰমিনেণ্ট হৈ ওলাই যায়, মুখখন এনেকৈ সোমাই যায় ভিতৰলৈকে। তাৰপিছত মুখৰ ভিতৰত ঘাঁ লাগে বহুত বেছি, জ্বলা পোৰা কৰে, মানুহে অলপমান জ্বলা দিলেই খাব নোৱাৰে চব্জিত। তাৰপিছত বগা বগা হৈ যায়, আৰু যদি আৰু ভিতৰলৈ যদি এইবোৰ প্ৰডাক্টছবোৰ খাই লৈ যদি ভিতৰলৈ গুচি যায় তেনেহ'লে আমাৰ এইটো ভইচটো চেঞ্জ হৈ যায়, লাহে লাহে শুনা কম পোৱা যায়। চ' ইমান ধৰণৰ বেয়া বেমাৰ কৰে এইবোৰ বস্তুৱে, কিন্তু তেওঁ মানুহে খাই থাকে। এই লক্ষণকেইটা যদি কাৰোবাৰ দেখিছেও তেনেহ'লে তেওঁক বুজাই দিয়ক যে লগালগ গুটকা, তামোল যি খাই আছে চব বন্ধ কৰি দিয়ক, যেন ইমিডিয়েটলি ষ্টপ কৰি দিয়ক এই হেবিটবোৰ। তেতিয়া এটলিষ্ট যিমানখিনি ডেমেজ হৈছে আৰুতো নহয়, তাতে এটলিষ্ট লাহে লাহে অলপকেতো ষ্টপ হৈ যাব। আৰু ইয়াৰ যোনটো কেঞ্চাৰ ট্ৰান্সফৰ্মেশ্যন ৰেট বুলি কয়, মানে ইয়াৰ যোনটো কেঞ্চাৰলৈকে বদলি হৈ যায়, তাৰ ৰেটটো হ'ল 7 to 9%, মানে ইমান চান্স আছে
কেঞ্চাৰলৈ বদলি হৈ যায়, মই নিজেও দেখিছোঁ বদলি হৈ যোৱা। কিন্তু ভয় কৰিব নালাগে, এইটো প্ৰি কেঞ্চাৰ বুলি কোৱা হয়। মানে ইয়াৰ বহুতকেইটা ষ্টেজ আছে, কেঞ্চাৰ পটককৈ হৈ নাযায়, বহুতকেইটা ষ্টেজ আছে। যদি ইনিচিয়েল ষ্টেজকেইটাত থাকে তেনেহ'লে ভালকৈ ট্ৰিটমেণ্ট কৰিব পৰা যায়। বেছি ষ্টেজকেইটা বাঢ়ি গ'লে কিন্তু এক্সটেনচিভ ট্ৰিটমেণ্ট কৰিব লগা হয়। ট্ৰিটমেণ্ট ডিপেণ্ড কৰে ষ্টেজবোৰত। আমি ইনিচিয়েল ষ্টেজবোৰত মানুহক যদি জ্বলা পোৰা কৰে বা বিশেষকৈ জ্বলা পোৰাই কৰে ইনিচিয়েল ষ্টেজবোৰত, তেতিয়া আমি মানুহক টপিকেল মলম দিওঁ মুখৰ ভিতৰত লগাবলৈ, ভিটামিনছ দিওঁ খাবলৈ। লাহে লাহে যদি মুখখন খোলাটো কমি যায়, আমি মাউথ অপেনিং এক্সাৰচাইজ কৰিব দিওঁ, ফিজিঅ'থেৰাপি, ইনজেকশ্যনছ দিয়া হয়। য'ত যেনেকৈ মই পঢ়ি আছোঁ তাত আমি পেচেণ্টক বহুত বেলেগ বেলেগ ধৰণৰ ট্ৰিটমেণ্ট দি থাকোঁ, কাৰণ এই বেমাৰটো ক'ব নোৱাৰি যে এইটোৱে বেষ্ট ট্ৰিটমেণ্ট হয়। সেইকাৰণে আমি পেচেণ্টক বেলেগ বেলেগ ধৰণৰ ট্ৰিটমেণ্ট দি থাকোঁ, চ' ডেট পেচেণ্টটো গোটেইকেইটা মেডিচিনৰ গোটেইবোৰ ট্ৰিটমেণ্টৰ যেন লাভ পায়, ৰিকভাৰী হ'ব পাৰে। আৰু এই ডিজিজটোক ইৰিভাৰ্চিবল বুলি কোৱা হয়, মানে যোনবোৰ ডেমেজ হৈ গ'ল সেইবোৰ আমি ৰিকভাৰ কৰাব পৰা যায়, মানুহৰ মাউথ অপেনিংটো বঢ়াব পৰা যায় বা চিমটমছবোৰ কম কৰি দিব পাৰি। কিন্তু মানুহজন যোনজন ইনিচিয়েল ষ্টেজত আছিলে নৰ্মেল অৱস্থাত, পূৰা তালৈকে লৈ যাব নোৱাৰি। সেইকাৰণে এইটোক ৰিভাৰ্চিবল বুলি কোৱা হয়। কিন্তু ভয় কৰিব নালাগে, এটলিষ্ট ইমানখিনি ইম্প্ৰুভমেণ্ট হ'লেও মানুহৰতো বহুত, এটলিষ্ট ভালকৈ খাব পাৰিব। জ্বলা খাব নোৱাৰে মানুহে, কিমান দিগদাৰ হয়। সেইকাৰণে আপোনালোকে চাওক, ওচৰ পাছত যদি কাৰোবাৰ আছে বা নিজৰো যদি আছে মোক কমেণ্ট ছেকশ্যনত জনাব। মই ইমেইল আইডিটো মোৰ দি দিছোঁ তলত ডিছক্ৰিপশ্যন বক্সত। যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে মোক এইটো জনাওক, মই ডেফিনেটলি হেল্প কৰিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, মই এইকাৰণে বনাইছোঁ এই ভিডিঅ'টো, চ' ডেট মানুহে গম পায়। বহুতে বেমাৰটোৰ কথা নেজানে, কাৰোবাৰ হ'লেও কোনোবাই ডক্টৰৰ ওচৰলৈ নাযায়, কাৰণ ভয় কৰে, ভাবে কি কেঞ্চাৰ হৈছে বুলি। নহয়, ভয় একদম নকৰিব, সজাগ হৈ যাওক নিজে, সজাগ হ'লেই বহুতখিনি ভাল। ঠিক আছে, তেনেহ'লে আপোনালোকে মোক জনাব, গোটেইখিনি মই আপোনালোকক জনালোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে মোক কমেণ্ট ছেকশ্যনত জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মই এনেকুৱা বেমাৰৰ কথা লৈ আহিম আপোনালোকৰ মাজলৈ, চ' ডেট মই আপোনালোকক এৱেৰ কৰিব পাৰোঁ। আৰু ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে গম পাব মোৰ নতুন ভিডিঅ' আহি থাকিলে। চ' মোৰ চেনেলটোলৈ টিউন কৰি থাকক। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, আকৌ নেক্সট ভিডিঅ'টোত লগ পাম। তেতিয়ালৈকে সুস্থ থাকক, হাঁহি থাকক। ধন্যবাদ।